শিক্ষক দিৱসৰ শুভেচ্ছাৰে আৰু এইটো মোক ৰাপ কৰিব দিছিল ধনজিতা নামৰ ছোৱালী এজনীয়ে। চিনি পোৱাত যদি আপোনাৰ কিবা অসুবিধা হয় তেতিয়াহ'লে মোক ফেচবুক নাইবা ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে। আৰু এই চানেকিটো মোক ৰাপ কৰিব দিছিল মোৰ ফ্ৰেণ্ডৰ মাক এজনীয়ে। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। এই ফুলৰ চানেকিটো আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাবচোন দেই, জনালে ভাল লাগিব। এই ফুলৰ চানেকিটো এখন মুগাৰ মেখেলাত আছে। তাৰ পৰা চাই কিছু এইখন এইটো হ'ল মোৰ আটাইতকৈ ভাল লগা ফুলৰ চানেকি। আৰু এইটোৰ মোক ৰাপ কৰিব দিছিল ফেচবুকৰ বা এজনীয়ে। কেইদিনমান আগতে দিছিল কিন্তু মোৰ দেৰি হ'ল আগতে। এইখন আৰু সেইটো হ'ল ফুল। এটা ফুলৰ কাষে দুটা পক্ষী আছে। আপোনালোকে বিচাৰিলে অকল পক্ষী দুটা নাবাচি অকল মাজৰ ফুলটো বাচিব পাৰে, তেতিয়াও ভাল লাগিব। ফেচবুক পেজ হিমাশ্ৰী দাস আৰু ইনষ্টাগ্ৰাম হিমাশ্ৰী দাস 7। ভাগৰ লাগিছে। আৰু এইটো হ'ল সৰু বুটা। মিচিং মেখেলা চাদৰত আপোনালোকে বাচিব পাৰে। আৰু এইটো এটা বুটা। শেষত আপোনালোকে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব বুলি আশা থাকিল। বাই।